দুখন দেশৰ মাজত কাজিয়াৰ আটাইতকৈ সাধাৰণ কাৰণ কি হ'ব পাৰে আপোনালোকে জানে ফ্ৰেঞ্চ ফ্ৰাই আচলতে ফ্ৰেঞ্চ নহয় 44 টেৰাবাইট পাৰ ছেকেণ্ড ইণ্টাৰনেট স্পীড ক'ত ওলাইছে গতিকে এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ আজি ভিডিঅ'টো চাই থাকক যিটো শুনাৰ পিছত আপোনাৰ মুখৰ পৰা এটাই শব্দ ওলাব এমেজিং গতিকে ভিডিঅ'টো স্কিপ নকৰক সেইখনলৈ চাই থাকক 1925 চনত এখন কাজিয়া হৈছিল দেশ দুখনৰ নাম আছিল গ্ৰীচ আৰু বুলগেৰিয়া কিন্তু এই কাজিয়াৰ কাৰণ কি জানে এটা কুকুৰে এখন দেশৰ সীমা পাৰ হৈ গৈছিল আৰু সেই কুকুৰটোৰ কাৰণে দুখন দেশৰ মাজত এখন ইতিহাসত নাম থকা এখন যুদ্ধ হৈছিল এটা কুকুৰ এটা ষ্ট্ৰীট ডগ ভেকুলীয়ে চকু নুমুটাকৈ খাদ্য কিলিব নোৱাৰে আপুনি যেতিয়া কিবা খাদ্য খায় আপোনাৰ খাদ্যখিনি মুখৰ পৰা পেটলৈকে ঠেলিবৰ কাৰণে আপুনি গলৰ সহায় লয় যেতিয়া আপুনি থুক গিলে কিন্তু আপোনালোকে জানেনে ভেকুলীয়ে এই কামটো কৰিবৰ কাৰণে মানে মুখত তেতিয়া খাদ্যটো ল'ব আৰু মুখৰ পৰা পেটলৈকে ঠেলিবলৈ চকুটো মুজিবই লাগে মানে চকুটো মুজিলে সিহঁতৰ খাদ্যটো মুখৰ পৰা পেটলৈকে ঠেলা যায় মানে সিহঁতে থুক গিলিবলৈ চকু মুজিবই লাগে অ' ৱাও মানে সিহঁতে খাদ্য খোৱা টাইমত একো দেখা নাপায় এবিধ বিশেষ গ্লাছ মানে চশমা নামটো IRL এই IRL গ্লাছবিধ বনোৱা হৈছে অকলেণ্ডত এই গ্লাছবিধ বনোৱা হৈছে এই গ্লাছবিধৰ বিশেষত্বই যেতিয়া আপুনি এই গ্লাছবিধ পিন্ধিব ন তেতিয়া আপুনি টিভি কম্পিউটাৰ বা মোবাইল স্ক্ৰীনৰ পৰা ওলোৱা যিবোৰ ৰশ্মি সেইবোৰ আপুনি দেখা নাপাব মানে আপোনাৰ কাষত যদি টিভি চলি আছে আপোনাৰ আশে পাশে থকা মানুহবোৰে দেখা পাব আৰু আপুনি যেতিয়া এই গ্লাছবিধ পিন্ধিব আপুনি তেতিয়া দেখা নাপায় মানে টিভিটো বন্ধ দেখা হ'ব ৱাও হোৱাট এ টেকন'লজি আপুনি যদি 5,000 টকা এটিএমলৈ উলিয়াবলৈ যায় আৰু এটিএমত মাৰাৰ পিছত আপোনাৰ 10,000 টকা ওলাই আৰু চাই আপোনাৰ বেংকৰ পৰা মাত্ৰ 5,000 টকা কাটা গৈছিল আপুনি আনন্দিত হ'বনে নিশ্চয় আনন্দিত হ'ব এনেকুৱা ঘটনা হৈছিল বিহাৰত কেইদিনমান আগতে চাগে বিহাৰত এবাৰ এনেকুৱা যিমান টাইপ কৰে যিমান পইচা উলিয়াব খোজে তাৰে দুগুণ পইচা ওলাই ধৰে তেতিয়া সেই তাৰে পৰা পইচা উলিয়াবলৈ একেবাৰে পুৰা লাইন লাগি গৈছিল মানুহবোৰৰ পিছত পুলিচে আহি কিনে এইটো বন্ধ কৰিলে মানে সেইটো কিবা টেকনিকেল ডিফেক্ট আছিল আৰু এটিএমটো মানে আমাৰ লগতো যদি হয় গোটেইখিনি পইচা উলিয়াই ল'ম ন নে কি কয় আপুনি যে সপোন দেখে আপুনি ভাবি চাইছেনে এই সপোনত আপুনি কেতিয়াও নেদেখা মানুহ দেখা নাপায় মানে আপুনি আপোনাৰ ৰিয়েল লাইফত যিবিলাক মানুহ দেখা পাইছে সেইবোৰে আপুনি সপোনত দেখা পাব মানে আপুনি সপোনত যিমানে মানুহ দেখি পাইছে সেই মানুহবোৰ আপোনাৰ ৰিয়েল লাইফত আপুনি কেতিয়াবা দেখিছে আপুনি ৰিয়েল লাইফত নেদেখা মানুহ আপুনি সপোনত কেতিয়াও নেদেখে মানে ৰিয়েল লাইফ বুলি ক'লে অকল আপুনি আচলকৈ দেখা পোৱাই নহয় আপুনি মোবাইলটো দেখা পাব পাৰে আপুনি টিভিটো দেখাব পাৰে এনেকুৱা মানুহবোৰ দেখা পাব কিন্তু যিবোৰ আপুনি আজিলৈকে দেখাই নাই সেইবোৰ মানুহ কেতিয়াও আপুনি সপোনত দেখা নাপায় এইটো এটা সঁচা ফেক্ট দেই আচলতে হয় আপোনাৰ ইণ্টাৰনেট স্পীড বাৰু কিমান সামথিং kbps বা mbpsও হ'ব পাৰে কিন্তু এতিয়ালৈকে বিশ্বত ৰেকৰ্ড হোৱা হাইয়েষ্ট ইণ্টাৰনেট স্পীড হৈছে 44 tbps 44 টেৰাবাইট পাৰ ছেকেণ্ড kbও নহয় mbও নহয় gbও নহয় tb পাৰ ছেকেণ্ড মানে ইমান MB মই যিমান স্ক্ৰীনত দেখাইছোঁ ইমান MB পাৰ ছেকেণ্ড ইমান ইণ্টাৰনেট স্পীডত আপুনি 1000খন HD মুভি আৰু 50খন 4K মুভি 1 ছেকেণ্ডত ডাউনলোড কৰিব পাৰিব এই ডিস্কভাৰীটো হৈছে অষ্ট্ৰেলিয়াৰ বৈজ্ঞানিকবোৰে এইটো কৰি উলিয়াইছে 44 tbps কেতিয়াবা চাগে আপোনাৰ মনত প্ৰশ্ন আহে যদি এনেকুৱা AC থাকিল হয় যিটো আমি লগত লৈ ফুৰিব পাৰিলো হয় বাহিৰত গ'লেও ক'ৰবাত গ'লেও কাৰণ আমাৰ সদায় গৰম লাগি থাকে ন জাপানত এনেকুৱা এটা জেকেট বনাই ওলাইছে যিটো মানে পৰ্টেবল AC জেকেট মানে আপুনি এবাৰ বেটাৰী চাৰ্জ দিলে 7 ঘণ্টালৈকে আপোনাৰ ইচ্ছা অনুযায়ী আপোনাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰাখিব মানে আপোনাৰ টেম্পাৰেচাৰ আপুনি নিজে কণ্ট্ৰল কৰিব পাৰিব গৰম ঠাণ্ডা যিমান লাগে এই জেকেটটোৱে বাহিৰৰ পৰা বতাহ শুহি লৈ কম্প্ৰেছ কৰি ভিতৰলৈকে ঠেলি দিয়ে আৰু এনেকৈ সি ভিতৰখন ঠাণ্ডা বনাব পাৰে আৰু এইটো আপুনি মেনুৱেলি বা ৰিম'টেদি দুই ধৰণে কণ্ট্ৰল কৰিব পাৰে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সবাতোকৈ নিম্ন উষ্ণতা কিমান মানে লোৱেষ্ট টেম্পাৰেচাৰ এভাৰ ৰেকৰ্ডেড ইটালীৰ এখন ইনষ্টিটিউটত এটা পৰীক্ষা কৰা হৈছিল য'ত ৰেকৰ্ড কৰা হৈছে যে ইউনিভাৰ্ছত সকলোতকৈ নিম্ন উষ্ণতা হ'ব পাৰে -273.16 ডিগ্ৰী চেলচিয়াছ তেওঁলোকে এটা কপাৰ ভেছেল লৈছিল আৰু সেইটো ঠাণ্ডা কৰিছিল আৰু তেওঁলোকে কিছুমান পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা গম পাইছিল যে ইউনিভাৰ্ছত ইয়াতকৈ কম উষ্ণতাৰ বস্তু একো নাই মানে যিবিলাক আপুনি উষ্ণতা দেখা পাইছে ন
-273কৈ ওপৰত মানে এইটোৰ পৰাই কেলভিন স্কেলৰ উৎপত্তি হ'ল -273 ডিগ্ৰী সেলসিয়াছৰ লগত যদি আপুনি 273 যোগ কৰে তেতিয়া আপুনি কিমান পাব 0 আৰু এইটোৰ পৰাই কেলভিন স্কেলৰ উৎপত্তি হ'ল কেলভিন স্কেলটো বৈজ্ঞানিক গণনাত কেলভিন স্কেল ব্যৱহাৰ কৰা হয় মানে কেতিয়াও উষ্ণতা মাইনাছ কেলভিনত যাব নোৱাৰে মানে কেলভিন 0 কেলভিন বিশ্ব ব্ৰহ্মাণ্ডৰ সবাতোকৈ নিম্ন উষ্ণতা বৈজ্ঞানিকবোৰে প্ৰকাশ কৰি উলিওৱা মতে পৃথিৱীত বাৰু কিমান মানুহ আছে গুগলত মাৰি চালে আপুনি পাব 7.6 বিলিয়ন মানে 760 কৰোৰ মানুহ আছে পৃথিৱীত কিন্তু মই যদি আপোনাক সুধো পৃথিৱীত আটাইতকৈ বেছি বসতি থকা জীৱ কোনটো তাৰে উত্তৰ হ'ল ক্ৰিল নামৰ এটা জীৱ এই ক্ৰিল নামৰ জীৱটো পৃথিৱীত 500 ট্ৰিলিয়ন ক্ৰিল বিশ্বত উপলব্ধ এইটো পানীৰ জীৱ দেই মানে জলৰ জীৱ এক প্ৰকাৰৰ সৰু মাছ বুলিও ক'ব পাৰি কিমান আছে 5 কৰোৰ নহয় 5 কৰোৰ ইমান ক্ৰিল আছে আপোনালোকে ভাবি লওক এটা মানুহৰ বিপৰীতে কিমান ক্ৰিল আছে পৃথিৱীত আপুনি যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব লগতে ভিডিঅ'টো এটা লাইক কৰিব এইখিনি সম্পূৰ্ণৰূপে ফ্ৰী আৰু আপোনাৰ এই অকণমান সহায়ে মোক বহুত প্ৰেৰণা দিব নতুন ভিডিঅ' বনাবলৈ কোলা superdeep borehole এটা মানুহে খান্দি থকা গাঁত কিন্তু এই গাঁতটোৰ বিশেষত্ব কি মই কিয় ক'লো এই গাঁতটো এইটো হৈছে মানুহে এতিয়ালৈকে খান্দা আটাইতকৈ দ গাঁত মানে মানুহে নিজে খান্দা ৰাছিয়াত খান্দি আছে এইটো কোলা superdeep borehole এতিয়ালৈকে প্ৰায় 12.6 কিলোমিটাৰ তললৈকে খান্দিছে মানুহে খান্দিছে অকল মানুহে খান্দিছে এইটো কোনো প্ৰকৃতিৰ নহয় ইয়াৰ ব্যাসাৰ্ধ 4.5 ইঞ্চ মানে ইয়াৰ ৰেডিয়াছ 4.5 ইঞ্চ এতিয়ালৈকে প্ৰায় 20 বছৰ লাগিছে এই 12 কিলোমিটাৰ খান্দিবলৈ আপোনাৰ যদি মই এটা কাম কৰিব দিওঁ যে আপোনাৰ এখন বহি লওক আৰু আপুনি যিমান জন্তুৰ নাম জানে লিখি যায় এফালৰ পৰা গৰু ছাগলী মহ সিংহ হাতী ঘোঁৰা কিমান জানে আপুনি লিখি যাব এফালৰ পৰা আৰু এটা সময়ত যে আপোনাৰ কলম বন্ধ হৈ যাব আপুনি পিছত গণি চাব আপুনি 100টা লিখিছে বা কিছুমানে বহুত জানিলে 200টা লিখিব কিন্তু আপোনালোকে জানেনে বিশ্বৰ এতিয়ালৈকে কিমান প্ৰজাতিৰ জীৱ আছে উত্তৰটো হ'ল 12 মিলিয়ন মানে আপোনালোকে এনেকৈ যদি লিখি যায় হাতী ঘোঁৰা বাঘ এনেকৈ আপুনি যদি গোটেই জানে ন লিষ্টখন হ'ব 12 মিলিয়ন মানে 1.2 কৰোৰ ইমান কৰোৰ প্ৰজাতিৰ জীৱ আছে ইমানটা জীৱ থকা নাই ইমান প্ৰজাতিৰ বেলেগ বেলেগ জীৱ কিন্তু ইয়াৰে 14% ডকুমেণ্টেড বাকি 86% ডকুমেণ্টেড নহয় মানে 14%ৰ বিষয়ে ভালকৈ লিখা আছে মানে তাৰ বিষয়ে বিৱৰণ লিখা আছে বাকি 86%ৰ খালি নাম লিখা আছে বিৱৰণ লিখা নাই ফ্ৰেঞ্চ ফ্ৰাইজ খাব মন গৈছে নেকি আপোনালোকে জানেনে ফ্ৰেঞ্চ ফ্ৰাইজৰ লগত জড়িত এটা ফেক্ট আমি সকলোৱে ভাবো ফ্ৰেঞ্চ ফ্ৰাইজ মানে এই ফ্ৰেঞ্চ ফ্ৰাইজটো ফ্ৰান্সত উৎপত্তি হৈছিল আচলতে উত্তৰটো ফুল ফ্ৰেঞ্চ ফ্ৰাইজৰ উৎপত্তি স্থল হৈছে বেলজিয়াম মানুহৰ এইটো ফুল ধাৰণা যে ফ্ৰেঞ্চ ফ্ৰাইজ ফ্ৰান্সত উৎপত্তি হৈছে ফ্ৰেঞ্চ ফ্ৰাইজ আচলতে বেলজিয়ামত উৎপত্তি হৈছিল ৱৰ্ল্ড ৱাৰ 1ৰ সময়ত বেলজিয়ামত থকা আমেৰিকান সৈনিকবোৰে ইয়াত যিবোৰ ভজা আলু যাক আমি ফ্ৰাইড পটেটো বুলি কওঁ সেইবোৰ খাই বহুত ভাল পাইছিল আৰু তাক এটা নাম দিব হৈছিল নতুন নাম আৰু বেলজিয়ামৰ অফিচিয়েল লেংগুৱেজ হৈছে ফ্ৰেঞ্চ মানে বেলজিয়ামত ফ্ৰেঞ্চ ভাষা কয় আৰু সেইবাবে তেওঁলোকে এই ফ্ৰাইড পটেটোবোৰৰ নাম ফ্ৰেঞ্চ ফ্ৰাইজ ৰাখিলে মানে ফ্ৰেঞ্চ ফ্ৰাইজ ফ্ৰান্সত উৎপত্তি হোৱা নাছিল বেলজিয়ামত উৎপত্তি হৈছিল আৰু তাৰ নাম ৰখা হৈছিল ফ্ৰেঞ্চ ভাষাটোৰ পৰা ফ্ৰেঞ্চ ফ্ৰাইজ গতিকে আজি ভিডিঅ'টো কেনে লাগিল জনাব আৰু এইকেইটা ফেক্টৰ ভিতৰত কোনটো ফেক্ট আপোনাৰ বেছি ভাল লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু বেয়া লাগিলে ডিছলাইক কৰিব আৰু যদি আপোনাৰ আমাৰ চেনেলত নতুন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আপোনাৰ অকণমান সহায়ে মোক বহুত প্ৰেৰণা দিব নতুন ভিডিঅ' বনাবলৈ গতিকে আজিলৈকে বাই থেংক ইউ ছ' মাছ